কুৱেশ্যন নম্বৰ 1 অসমৰ আটাইতকৈ জনপ্ৰিয় গায়ক কোন? নীল আকাশ, জুবিন গাৰ্গ, পাপন মহন্ত আৰু অন্যান্য। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্টত জনাবা। প্ৰশ্ন নম্বৰ 2 ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান পোৱা অসমৰ প্ৰথম খেলুৱৈ কোন? ৰিয়ান পৰাগ, হিমা দাস, গকুল শৰ্মা, ঋষভ পন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিয়ান পৰাগ। 3 নম্বৰ প্ৰশ্ন ক্ৰিকেট খেলৰ উৎপত্তি কোন দেশত হৈছিল? আমেৰিকাত, ভাৰতত, আফ্ৰিকাত, ইংলেণ্ডত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ডত। প্ৰশ্ন নং 4 যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? পাকিস্তানক, আমেৰিকাক, চীনক, শ্ৰীলংকাক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমেৰিকাক। প্ৰশ্ন নম্বৰ 5 অৰণ্য মানৱ বুলি কাক কোৱা হয়? যাদৱ পায়েঙক, মেৰী কাৰ্জনক, লেডী কাৰ্জনক, ৰামসিংহক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যাদৱ পায়েঙক। প্ৰশ্ন নম্বৰ 6 শ্ৰী ৰামচন্দ্ৰই কিমান বছৰ বনবাস খাটিছিল? 10 বছৰ, 11 বছৰ, 13 বছৰ, 14 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14 বছৰ। প্ৰশ্ন নম্বৰ 7 কোনখন দেশত মানুহে এতিয়াও অঘৰী জীৱন যাপন কৰে? দক্ষিণ কোৰিয়াত, দক্ষিণ আফ্ৰিকাত, ভাৰতত, ইৰাণত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত। প্ৰশ্ন নম্বৰ 8 আলি আই লৃগাং তলৰ কোনটো জনজাতিৰ প্ৰধান উৎসৱ? বড়োসকলৰ, ৰাভাসকলৰ, কছাৰীসকলৰ, মিচিংসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিচিংসকলৰ। প্ৰশ্ন নম্বৰ 9 মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালে, প্ৰধানমন্ত্ৰীয়ে, গৃহমন্ত্ৰীয়ে, শিক্ষামন্ত্ৰীয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপালে। প্ৰশ্ন নম্বৰ 10 ৰামায়ণ কোনে ৰচনা কৰিছিল? কৌটিল্যই, বাল্মীকিয়ে, বুদ্ধদেৱে, শংকৰদেৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাল্মীকিয়ে। তেন্তে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ মই নিতৌ এই চেনেলত আপলোড কৰি থাকোঁ। ধন্যবাদ।